আলহামদুলিল্লাহ আমি এতিয়া বদৰ যুদ্ধ আৰু জিন পাহাৰৰ জিয়াৰতৰ কাৰণে যাত্ৰা আৰম্ভণি কৰিছোঁ। আপোনালোকে সফৰৰ দোৱাটো পঢ়ি লওক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। বিসমিল্লাহির রহমানির রহিম। তাৱাক্কালতু আলাল্লাহ তাওয়াক্কালতু আল্লাহ লা হাওলা লা হাওলা ওয়ালা কুওয়াতা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল ইল্লা বিল্লাহিল আলিল আজিম। আলিয়্যিল আযীম। সুবহানাল্লাযী সুবহানাল্লাযী সাখখারা লানা সাখখারা লানা হাযা হাযা ওয়া মা কুন্না মা কুন্না লাহু মুকরিনিন লাহু মুকরিনিন ওয়া ইন্না ইলা রাব্বিনা লামুনকালিবুন। আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার। আল্লাহু আকবার। মদিনাৰ পৰাই বদৰ যুদ্ধস্থান প্ৰায় 160 কিলোমিটাৰ, আপ ডাউন আমাৰ 320 কিলোমিটাৰ হ'ব। বদৰ যুদ্ধস্থান জিয়াৰাত কৰিবলৈ গৈ থকা সময়ত আমি এটা বিৰে চিফা কুঁৱা পাম। সেই চিফা কুঁৱাৰ পানী আমি খাম আৰু লগত লৈ আহিম ইনশাল্লাহ। আৰু বদৰৰ যুদ্ধত যিসকল শ্বহীদ হৈছিল সেই শ্বহীদসকলৰ কবৰস্থান আছে, আমি কবৰস্থান জিয়াৰত কৰিম। বদৰৰ য'ত যুদ্ধ হৈছিল সেই যুদ্ধৰ মৈদামখন আমি জিয়াৰত কৰিম। বদৰ যুদ্ধৰ স্থানত আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা কেম্প বনাইছিল, খেমা বনাইছিলে, আৰু সেই খেমা বনোৱা ঠাইত এটা মছজিদ অল আৰিছ নামৰ এটা মছজিদ হৈছে। সেই মছজিদত আমি নমাজ পঢ়িম। তাৰপিছত তাত এখন জবল মালাইক পাহাৰ আছে, ফিৰিষ্টা অৱতৰণ কৰা পাহাৰ, সেই পাহাৰখনো জিয়াৰত কৰিম। তাৰে পিছত আমি অহা সময়ত ইনশাল্লাহ আমি জিন পাহাৰৰ ৰাস্তা আৰু জিন পাহাৰ দৰ্শন কৰিম ইনশাল্লাহ। গতিকে আল্লাহ আমাৰ এই সকলোবিলাক জিয়াৰাত সহজ কৰি দিয়ক আৰু কবুল কৰি লওক। আমিন।